নমস্কাৰ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু অতিকৈ ভাল খবৰ যিসকলে আমাৰ অসম আৰক্ষীৰ বাবে ৱেইট কৰি থাকে বা অসম আৰক্ষী হ'ম বুলি মানে সপোন থাকে যিসকলৰ তেওঁলোকৰ বাবে কাৰণ এতিয়াৰে পৰা মানে অসম আৰক্ষীত বছৰে বছৰে মানে ইণ্টাৰভিউ হ'ব মানে প্ৰত্যেক বছৰ ইয়াৰ ৰিক্ৰুটমেণ্ট হ'ব অক্টোবৰ মাহত আৰু মাৰ্চ এপ্ৰিললৈ ইয়াৰ ফাইনেল মেৰিট হৈ জইনিং হৈ যাব। এইটো মই কোৱা কথা নহয়, আমাৰ CM ছাৰে নিজে ক'লে। তো এইটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, CM ছাৰৰ ভাষ্যটো শুনি ল'ব। এটা ডিচিশ্যন হৈছে যে আমি অসম পুলিচত কোনো ভেকেঞ্চি ৰাখিব খোজা নাই। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে বছৰৰ যি প্ৰমোশ্যন তাক আমি ছেপ্টেম্বৰ মাহৰ আগতে প্ৰমোশ্যনবিলাক দি আমি শেষ কৰিম। ৰিটায়াৰমেণ্ট ভেকেঞ্চিখিনি আমি জানোৱেই, যদি প্ৰমোশ্যনেল ভেকেঞ্চিখিনিও আমি গম পাই গ'লোঁ আৰু 31 মাৰ্চত কোন কোন ৰিটায়াৰ হ'ব তাৰো যদি আমি লিষ্টখন গম পাই গ'লোঁ, তেতিয়াহ'লে আমি অক্টোবৰ মাহত যদি এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ কৰোঁ, বাই 31 মাৰ্চ আমি ছিলেকশ্যন লিষ্ট দিব পাৰোঁ। তাৰমানে বছৰৰ ভেকেঞ্চি আমি বছৰত পূৰ্ণ কৰিব পাৰোঁ আৰু অসম আৰক্ষী এটা জিৰ' ভেকেণ্ট পুলিচ ফ'ৰ্চলৈকে যাব পাৰে।